হাজাৰ হাজাৰ বছৰ ধৰি প্ৰতিদিনে পুৱা আৰু গধূলি যিহুদী লোকসকলে ঈশ্বৰৰ প্ৰতি থকা ভক্তি প্ৰকাশৰ উপায় হিচাপে সকলোৰে জ্ঞাত এই শব্দবোৰ প্ৰাৰ্থনা কৰি আহিছে। সেই শব্দবোৰক শ্বেমা বুলি কোৱা হয়। এই ইছৰাইল শুনা, আমাৰ ঈশ্বৰ জিহুৱা একমাত্ৰ জিহুৱা, আৰু তুমি তোমাৰ সকলো মন, সকলো প্ৰাণ আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ জিহুৱাক প্ৰেম কৰা। এতিয়া শ্বেমাৰ প্ৰথম শব্দটোৰ অৰ্থ হৈছে শুনা বা শ্ৰৱণ কৰা, যি নেকি ইব্ৰীত শ্বেমা বুলি উচ্চাৰণ কৰা হয়। তাৰ পৰাই প্ৰাৰ্থনাই ইয়াৰ নাম পালে। এতিয়া ইব্ৰী বাইবেলত শ্বেমা প্ৰকৃততে এটা সাধাৰণ শব্দ, আৰু ইয়াৰ কাৰণ স্পষ্ট। শুনাটো হৈছে এটা সাৰ্বজনীন কাৰ্য। সাধাৰণতে ই কাণৰ সৈতে সংযুক্ত। হিতুপদে 20 অধ্যায়ত উল্লেখ কৰাৰ দৰে কাণে যি শুনে আৰু চকুৱে যি চায়, এই দুয়োকে প্ৰভুৱে সৃজন কৰিছে। এতিয়া সেইটো যথেষ্ট মৌলিক যেন লাগে, কিন্তু যদি আপুনি ইব্ৰী লেখকসকলে শ্বেমা শব্দটো ব্যৱহাৰ কৰিব পৰা আন উপায়বোৰলৈ চায়, তেন্তে তেওঁলোকে ইয়াক আপোনাৰ কাণত শব্দৰ ধ্বনি প্ৰৱেশ কৰা অৰ্থতকৈ অধিক অৰ্থত ব্যৱহাৰ কৰে। ইব্ৰীত শ্বেমা শব্দই মনোযোগ দিয়া বা ধ্যান দিয়াকো বুজাব পাৰে। গতিকে যেতিয়া লিয়াৰ, যি গৰাকীক তেওঁৰ স্বামী জাকোবে প্ৰেম কৰা নাছিল, তেওঁৰ এজন পুত্ৰ জন্ম হয়, তেতিয়া তেওঁক চিমন বা ইব্ৰীত চিমঅন নাম দিছে, কাৰণ তেওঁ কয় প্ৰভুৱে মোক অপ্ৰিয় হোৱা বুলি শ্বেমায়েত কৰিছে। গতিকে শ্বেমাৰ অৰ্থ হৈছে শুনা আৰু মনোযোগ দিয়া, আৰু তাতোকৈ বেছি। ইয়াৰ অৰ্থ এইটোও হ'ব পাৰে আপুনি শুনা কথাৰ প্ৰতি সঁহাৰি জনোৱা। এই কাৰণে গীতমালা পুস্তকত সহায়ৰ বাবে কৰা বহুতো ক্ৰন্দনবোৰ আৰম্ভ হয় ঈশ্বৰ শুনা বুলি। গীতমালা 27ৰ 7 পদ, হে জিহুৱা, মই প্ৰাৰ্থনা কৰা কালত তুমি শুনা, মোক কৃপা কৰা, মোক উত্তৰ দিয়া। গতিকে ঈশ্বৰক ক্ষমা কৰিবলৈ কোৱাটো একে সময়তে ঈশ্বৰক কাম কৰিবলৈ, কিবা এটা কৰিবলৈ কোৱাটোকো বুজায়। ই ঈশ্বৰে লোকসকলক শুনিবলৈ কোৱাৰ দৰে একেই। যেনে ইছৰাইল লোকসকলে যেতিয়া চিনয় পৰ্বতৰ ওচৰলৈ আহিছিল, তেতিয়া ঈশ্বৰে কৈছিল, তোমালোকে যদি মোক মনোযোগেৰে শুনা আৰু মোৰ চুক্তিক পালন কৰা, তেন্তে সকলো জাতিবিলাকৰ মাজত তোমালোক মোৰ বিশেষ অধিকাৰ প্ৰাপ্ত লোক হবা। এতিয়া যাত্ৰা পুস্তকত এই পদটোৰ বিষয়ে দুটামান আমোদজনক কথা আছে। ইব্ৰীত ইয়াৰ গুৰুত্বতা দিবলৈ উক্ত বাক্যত শ্বেমা শব্দটি দুবাৰকৈ দোহাৰা হৈছে। আপুনি যদি শ্বেমা শ্বেমা, ইয়াৰ অৰ্থ হৈছে মনোযোগেৰে শুনা, কিন্তু ইয়াকো মন কৰিব যে ঈশ্বৰৰ দৃষ্টিভংগীৰ পৰা শ্ৰৱণ কৰাটো সাধাৰণতে চুক্তিক পালন কৰাৰ দৰে হুবহু হয়। গতিকে ঈশ্বৰে যেতিয়া লোকসকলক ক্ষমা কৰিবলৈ কৈছিল, তেতিয়া তেওঁ ইয়াকে বুজাব বিচাৰিছিল যে তেওঁলোকে শ্ৰৱণ কৰিব আৰু বাধ্য হ'ব, আৰু সেয়াই হৈছে শ্বেমাৰ বিষয়ে অন্তিম চিন্তাকৰ্ষক বিষয়। প্ৰাচীন ইব্ৰী ভাষাত বাধ্য হোৱাৰ কোনো সুকীয়া শব্দ নাই, অৰ্থাৎ আপোনাৰ তুলনাত ভালকৈ জনা বা আপোনাৰ ওপৰত কৰ্তৃত্ব থকা কোনোবা এজনৰ ইচ্ছা পূৰণ কৰা। গতিকে বাইবেলত যদি আপুনি ক'ব বিচাৰে মই শুনিম আৰু আপুনি যিহকে ক'ব তাকে কৰিম, তেন্তে আপুনি শ্বেমা শব্দটো ব্যৱহাৰ কৰে। ইব্ৰী ভাষাত শুনা আৰু কৰা একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এই কাৰণেই পিছলৈ ইছৰাইলৰ ইতিহাসত যেতিয়া লোকসকলে ঈশ্বৰৰ প্ৰতি কৰা নিয়মৰ প্ৰতিজ্ঞা ভংগ কৰিছিল, তেতিয়া ইব্ৰী ভাওবাদীসকলে এনেকুৱা কৈছিল, তেওঁলোকৰ কাণ আছে কিন্তু তেওঁলোকে শুনা নাই। ইছৰাইলীয়াসকলে অৱশ্যে ভালদৰে শুনিব পাৰিছিল, কিন্তু তেওঁলোকে আচলতে শুনি থকা নাছিল, অন্যথা তেওঁলোকে অন্য ধৰণে কাৰ্য কৰিলে হয়। আৰু সেয়েহে শেষত বাইবেলত শুনাটোৱে হৈছে আপোনাৰ লগত কথা পতাজনক সন্মান দিয়া আৰু তেওঁলোকে কোৱা কামটো কৰা। প্ৰকৃত শুনাৰ বাবে কষ্ট আৰু কাৰ্যৰ প্ৰয়োজন, আৰু সেয়াই হৈছে ইব্ৰী শব্দ শ্বেমা।